বিজেপিৰ বাবে সহজ নহ'ব নীতিশ নাইডুক ধৰি ৰখা। সময়ৰ লগত সলনি হ'ব পাৰে নীতিশ কুমাৰৰ স্থিতি। নাইডুৰো আছিল মোদী বিৰোধী স্থিতি। কোন হ'ব প্ৰধানমন্ত্ৰী, কাৰ হ'ব চৰকাৰ? ফলাফল ওলাল, কিন্তু তাৰ পাছতো সেই কথা স্পষ্ট হোৱা নাই। দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী কোন হ'ব, কাৰ নেতৃত্বত চৰকাৰ গঠন কৰা হ'ব। NDA যদিও বা মেজিক নম্বৰ অতিক্ৰম কৰিছে, NDAৰ সৈতে থাকিবনে JDU, থাকিবনে চন্দ্ৰবাবু নাইডু? যদি JDU আৰু চন্দ্ৰবাবু নাইডুৰ TDP দলে NDAৰ পৰা ওলাই আহে, তেনেস্থলত চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তত ইণ্ডিয়া এলায়েন্সৰো। ইণ্ডিয়া এলায়েন্সৰ যিকোনো মুহূৰ্তত হয়তো চৰকাৰ গঠন কৰাৰ দাবী কৰিব পাৰে। নিৰ্ভৰ কৰিছে এতিয়া পল্টুৰাম খ্যাত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ ওপৰত। যিহেতু নীতিশ কুমাৰে বিহাৰত 12খন আসন জয়লাভ কৰিবলৈ সক্ষম হৈছিল আৰু চন্দ্ৰবাবু নাইডুৱে 16খনকৈ আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু চন্দ্ৰবাবু নাইডুৰ সৈতে সহযোগত থকা জনসেনা পাৰ্টি পৱন কল্যাণৰ, জনপ্ৰিয় অভিনেতা পৱন কল্যাণৰ জনসেনা পাৰ্টীয়ে 2খনকৈ আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু ইণ্ডিয়া এলায়েন্সক এই মুহূৰ্তত 40খন আসনৰ প্ৰয়োজন চৰকাৰ গঠনৰ দাবী কৰিবলৈ। 234খন তেওঁলোকৰ হাতত আছে। 274খন আসন হ'লে তেওঁলোকে চৰকাৰ গঠনৰ দাবী কৰিব পাৰে। এতিয়া সমীকৰণ এই মেজিক নাম্বাৰৰ সমীকৰণ চলিছে। ৰাজনীতিত একো অসম্ভৱ নহয়। যিকোনো মুহূৰ্তত হয়তো NDA অথবা ইণ্ডিয়া, এই দুয়োটাকৈ যি মিত্ৰ দল, এই দুয়োটাকৈ মিত্ৰজোঁটেই চৰকাৰ গঠন কৰাৰ দাবী কৰিব পাৰে। এতিয়া লক্ষণীয় হৈ পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু কাৰ সৈতে থাকিব। পল্টুৰাম খ্যাত নীতিশ কুমাৰে আকৌ পাল্টি মাৰিব নেকি? কিছুদিন পূৰ্বে তেওঁ যিহেতু ইণ্ডি এলায়েন্স গঠন কৰাৰ মুখ্য নেতাসকলৰ ভিতৰত অন্যতম আছিলে। ইণ্ডি এলায়েন্স গঠন কৰাৰ যিসকলে আগভাগ লৈছিলে সেইসকলৰ ভিতৰত অন্যতম আছিলে নীতিশ কুমাৰ। কিন্তু সেই সময়ত নীতিশ কুমাৰ আছিলে RJD কংগ্ৰেছৰ যি বিহাৰৰ চৰকাৰ, সেই চৰকাৰৰ মুখ্যমন্ত্ৰী। ইণ্ডি এলায়েন্স গঠন কৰা হ'ল, কিন্তু তাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ কথা যেতিয়া আহিল, তেতিয়াই নীতিশ কুমাৰে আকৌ পাল্টি মাৰিলে। নীতিশ কুমাৰ আকৌ বিজেপিলৈ গুচি গ'ল। নীতিশ কুমাৰে আকৌ NDAত চামিল হ'ল। আকৌ মুখ্যমন্ত্ৰী হ'ল নীতিশ কুমাৰ। এয়া মাত্ৰ কেইমাহমানৰ ঘটনা প্ৰবাহ। তাৰ পাছত এতিয়া সুযোগ আহিছে নীতিশ কুমাৰৰ। নীতিশ কুমাৰে যদি বিচাৰে তেনে প্ৰেক্ষাপটত ইণ্ডি এলায়েন্সৰ পৰা তেওঁ প্ৰধানমন্ত্ৰী অথবা উপ প্ৰধানমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব লাভ কৰিব পাৰে। একে সময়তেই তেওঁ যদি বিজেপিৰ সৈতে থাকে, NDA মিত্ৰজোঁটত থাকে, তেনে প্ৰেক্ষাপটতো তেওঁৰ বাবে এতিয়া কিং মেকাৰৰ ভূমিকা গ্ৰহণ কৰাৰ এক প্ৰকাৰ সুযোগ আহি পৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ হাতত। এনেস্থলত এতিয়া দিল্লীত চলিছে এই ৰাজনৈতিক সমীকৰণ। কাৰ সৈতে যাব নীতিশ কুমাৰ, কাৰ সৈতে যাব চন্দ্ৰবাবু নাইডু? বিজেপিৰ বাবে সহজ নহ'ব নীতিশ নাইডুক। সাবস্ক্ৰাইব কৰিব, এণ্ড চাইডত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে চব আপডেটছ পাই থাকে। বাই বাই।